আজি ইউপিপিএলৰ পৰা আমি মাটি বাৰী সমস্যা একো নাই, গৰীবৰ সমস্যা একো নাই আৰু ৰাস্তা ঘাটৰ সমস্যা একো নাই। ইয়াতে PMGY ঘৰৰ কোনো অৱস্থা নাই, ৰাস্তা ঘাট নাই, অৰুণোদয় আঁচনি নাই, বহুত পিছ পৰিছে ইয়াত। আচল কথা মেইন কথা হ'ল মাটি বাৰীৰ সমস্যা। ইয়াত আজি বহুত বছৰ হৈছে মাটিৰ খাজানা নাই, পট্টাপট্টন নাই, সেইবিলাক হ'ব লাগে বুলি আমি আশা কৰিছোঁ। আৰু বৃহৎ জনসংখ্যা লৈ পেলাই মই আজি BPF দলত জইন কৰিছোঁ। একোৱেই দেখা নাই আজি কোনো উন্নতি হৈছে বুলি ওপৰৰ পৰা কৈছে, কিন্তু আজি আমাৰ ইয়াত এৰিয়াত অঞ্চলত কোনো অঞ্চলতে উন্নতি হোৱাটো আমি আজিলৈকে দেখা নাই আৰু পোৱাই নাই। যিবিলাক ইয়াতে ধনী ধনী মানুহ আছে, যিবিলাক মানুহে পইচা দিব পৰা আছে তেওঁলোকৰ ঘৰ হৈছে, যিবিলাকৰ অলপ অৱস্থা আছে তেওঁলোকৰ অৰুণোদয় আঁচনি হৈছে, আজি বৃদ্ধ পেঞ্চনৰ কথা আছে, বিধৱা পেঞ্চনৰ কথা আছে। এইবিলাক সা সুবিধা একো নোপোৱাৰ কাৰণে আজি ইউপিপিএলৰ পৰা আমি BPF দললৈ যোগদান কৰিবলৈ সক্ষম হৈছোঁ। লগতে 150 মানুহলৈ আমি যোগদান প্ৰক্ৰিয়া কৰিছোঁ। আপুনি ইউপিপিএলত আছিলে, আপুনি কোনটো পদত আছিলে? মই এডভাইচাৰ হিচাপে আছিলোঁ। এতিয়া আমি দেখা পালোঁ আপোনালোক কেইজন আছে এতিয়া জইনিং কৰিছে? জইনিং ইয়াতে বৰ্তমান উপস্থিত 30-40 জন মান আছে আৰু মোৰ লগতে 150 জন হ'বই। কিন্তু আমি দেখা পাইছোঁ ভৈৰৱকুণ্ড সমষ্টি বহুত ডেভেলপ হ'ব বুলি কৈছে। গোবিন্দ ছাৰে কৈছে যে মই বহুত ডেভেলপ কৰিম বুলি কৈছে। আজিলৈকে দেখা পোৱা নাই ইমান ডেভেলপ হোৱাটো। কিন্তু আপোনালোকৰ হিচাপে কি হোৱা নাই? ইয়াতে 1 নম্বৰ হ'ল মাটি বাৰীৰ কথা একো সমস্যা হোৱা নাই, পট্টাপট্টন হোৱা নাই, আজিলৈকে খাজানা বন্ধ আছে। এইটোৱে ডাঙৰ কথা আমাৰ সমস্যাটো। এনে নটিফিকেশ্যন অসম চৰকাৰে আজি 2021 চনৰ পৰা নটিফিকেশ্যন জাৰি কৰিছে। মিছন বসুন্ধৰাৰ পৰা আজি মিছন বসুন্ধৰা 1 চলি আছে বেচুমতি, কিন্তু ইয়াত আজিলৈকে আমি একো পট্টাপট্টন সক্ষম হোৱা নাই। কোনটো প্ৰাইমাৰী? সোণাই প্ৰাইমাৰী। প্ৰায় আমি ইয়াৰ পৰা নেপালপাৰা গ্ৰেজিঙৰ পৰা 300 মান যোগদান কৰি আমি BPF দলক জয়যুক্ত কৰিম বুলি আশা আছে।